নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাই মই আজি আমাৰ জিলা প্ৰশাসনৰ পৰা এটা জাননী যোগেদি আমাৰ PM কিষাণ বেনিফিচিয়াৰীসকললৈ এটা নতুন জাননী দিছে। গতিকে সেই জাননীটো কি দিছে মই আপোনালোকক বহি শুনাম, লগতে আপোনালোকক মোৰ ডেছক্ৰিপশ্যনত জাননীখন দিয়া থাকিব, আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন গৈ চাব পাৰিব। গতিকে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। জাননীত লিখা হৈছে যে ইয়াৰ দ্বাৰা সমূহ কৃষকৰ জ্ঞাতাৰ্থে জনোৱা হয় যে অসমৰ আন জিলাৰ দৰে লখিমপুৰ জিলাখনতো প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি অধীনত উপকৃত কৃষকসকলৰ উপৰিও জমাবন্দী নিজৰ নামত থকা কৃষকসকলৰ পঞ্জীয়নৰ বাবে কৃষক পঞ্জীয়ন যাক ফাৰ্মাৰ ৰেজিষ্ট্ৰি কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে। উক্ত পঞ্জীয়ন কাম জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত অথবা ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় আৰু CSC চেণ্টাৰত দিয়া হৈছে। গতিকে আপোনালোকে নিশ্চয় দেখিছেই, জাননীখন মই পঢ়ি শুনালোঁ। গতিকে আপোনালোকে যিমান পাৰে আপোনালোকৰ যাৱতীয় নথি পত্ৰসমূহ লৈ আপোনালোকে সোনকালে ৰেজিষ্ট্ৰেট কৰক। কৃষকৰ পঞ্জীয়ন আৰু কৃষকৰ পঞ্জীয়নৰ বাবে আপোনাৰ প্ৰয়োজনীয় নথি পত্ৰসমূহ তাতে জাননীতে দিয়া হৈছে। 1 নম্বৰ হৈছে আপোনাৰ নিজৰ নামৰ আধাৰ কাৰ্ড, যিহেতু আধাৰ কাৰ্ডটো চবৰে আছে, সেইটোতো হৈ যাব। 2 নম্বৰ হৈছে আপোনাৰ নিজৰ নামত থকা জমাবন্দী কপি। গতিকে এইটো আপোনালোকৰ বহুতৰে নাই এতিয়া। এইটো তাৰ বিষয়েও আমাৰ মাননীয় DC ছাৰে এটা ব্যৱস্থা কৰি দিছে, মই আপোনালোক জনাই আছোঁ। তাৰপিছত তৃতীয়তে হৈছে আপোনাৰ আধাৰৰ লগত সংযুক্ত থকা মোবাইল আৰু মোবাইল নম্বৰ। আপোনাৰ আধাৰ কাৰ্ড বনোৱাৰ সময়ত যিটো মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰটো থকাটো বাঞ্ছনীয়, আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত আপুনি সেই মোবাইলটো আনিব লাগিব। মোবাইল নম্বৰত OTP যাব যিহেতু। গতিকে এই 3টা নথি পত্ৰ জৰুৰী। এতিয়া আপুনি এই ৰেজিষ্ট্ৰেশ্যনটো ক'ত কৰিব পাৰিব, ইয়াতে আপোনাৰ জাননীত দিয়া হৈছে। আপোনালোকৰ সুবিধাৰ্থে গাঁও পঞ্চায়তৰ পঞ্চায়ত কাৰ্যালয় দিয়া আছে। আপোনালোকৰ সুবিধাৰ্থে গাঁও পঞ্চায়তৰ পঞ্চায়ত কাম সম্পূৰ্ণ সম্পাদন কৰিবৰ বাবে কমন ছাৰ্ভিচ চেণ্টাৰ, যাক আমি সকলোৱে জানো CSC চেণ্টাৰ বুলি কয়, আমাৰ অসমীয়াত অৰুণোদয় কেন্দ্ৰ বুলি কয়, আৰু BLE সকলক নিয়োগ কৰা হৈছে। এই CSC কেন্দ্ৰত থকা যিসকল CSC সঞ্চালক তেখেতসকলকে BLE বুলি কয়, তেখেতলোক নিৰ্বাচন কৰা হৈছে। এই সম্পৰ্কে বিতংভাৱে জানিবলৈ আপোনালোকৰ স্থানীয় কৃষি বিষয়াৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। যদি এইটো বিষয়ত কিবা আপোনাৰ অসুবিধা হৈছে বুজি পোৱাত, আপুনি আপোনাৰ ওচৰৰ কাৰ্যালয় আমাৰ কৃষি খণ্ড বিষয়া কাৰ্যালয়ত গৈ আপুনি যোগাযোগ কৰিব পাৰে। আৰু এটা দিছে, অন্যহাতে যিসকল কৃষকৰ নিজৰ নামত মাটি নাই তেওঁলোকে অতি সোনকালে ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়লৈ গৈ মাটি নামজাৰি নাইবা বিভাজনৰ বাবে আবেদন কৰক। গতিকে আমাৰ বহুতৰে নিজৰ নামত মাটি নাই বা মাটিটো যুটীয়াভাৱে থাকে। গতিকে এই সুবিধাটো আমাৰ উপায়ুক্ত মহোদয়ে কৰি দিছে। গতিকে আপোনালোকে যিমান সোনকালে গৈ আপোনালোকে এইবিলাক কাম কৰি লওক। তাৰপিছত লিখিছে, জিলা অতিৰিক্ত উপায়ুক্ত মহোদয়ৰ নিৰ্দেশ মৰ্মে ৰাজচক্ৰ বিভাগৰ অধীনত 10 দিনৰ ভিতৰতে তেওঁলোকৰ কামখিনি কৰি দিব বুলি জনাইছে। গতিকে আপুনি যদি আজি ৰেজিষ্ট্ৰেশ্যন কৰি দিয়ে এই মাটিৰ কামবিলাক, তেতিয়া আপোনাৰ 10 দিনৰ ভিতৰতে আমাৰ উপায়ুক্ত মহোদয়ে জনাইছে যে এই কামবিলাক সমাধান কৰিব লাগে বুলি। গতিকে সকলো কাম সম্পূৰ্ণ হোৱাৰ পাছতহে তেওঁলোকে কৃষক পঞ্জীয়ন বা ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। গতিকে আপোনালোকৰ নিজৰ নামত যদি জমাবন্দী নাথাকে তেতিয়াহ'লে আপুনি এইবিলাক কাম সোনকালে কৰি লওক, তাৰপাছতহে আপোনাৰ এই ৰেজিষ্ট্ৰেশ্যন কামটো কৰিব পাৰিব। তাৰপিছত এইটো কিহৰ কাৰণে কৰিব দিছে, এইটো দিছে এতিয়া, সন্মানীয় কৃষক বন্ধুসকল,
যেনেদৰে আজিৰ দিনত প্ৰতিজন ভাৰতীয় নাগৰিকৰ সকলো ক্ষেত্ৰতে এক বিশিষ্ট পৰিচয়ৰ বাবে আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক হয়, ঠিক তেনেদৰে চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা প্ৰতিজন কৃষকৰ এক বিশিষ্ট পৰিচয়ৰ বাবে ফাৰ্মাৰ ID থকাটো সকলো ক্ষেত্ৰতে বাধ্যতামূলক হ'ব। গতিকে আপোনালোকে শুনিছেই। 2 নম্বৰত দিয়া আছে ইয়াত কৃষি বিভাগৰ যিকোনো সুবিধা লাভ কৰিবলৈ ফাৰ্মাৰ ID থকাটো বাধ্যতামূলক। গতিকে এই ফাৰ্মাৰ ID বনাবৰ কাৰণে এই ৰেজিষ্ট্ৰেশ্যনটো কৰা হৈছে। গতিকে ভৱিষ্যতে এনেকৈ ধৰণৰ বহুতো আমাৰ কৃষি বিভাগৰ সুবিধা লাভ কৰিবলৈ হ'লে আপোনাৰ ওচৰত এই ফাৰ্মাৰ ID থকাটো বাধ্যতামূলক। গতিকে সকলোৱে নিজৰ নথিপত্ৰসমূহ সাজু কৰক আৰু অতি সোনকালে আপোনাৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰক। এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰাৰ প্ৰক্ৰিয়াটো হৈছে আপোনালোকে CSC চেণ্টাৰত যাব পাৰে বা আপোনালোকৰ আমাৰ কৃষি বিভাগৰ যোগেদিও কৰিব পাৰে বা চাৰ্কলৰ অফিচত গৈও আপুনি কৰিব পাৰে। তাতো কিছুমান আপোনাৰ অপাৰেটাৰ নিযুক্ত কৰা আছে। গতিকে এটা গুৰুত্বপূৰ্ণ আৰু এটা মই জাননী দি দিছোঁ আপোনাক। আবেদনৰ অন্তিম তাৰিখ হৈছে 20 মাৰ্চ 2025, যিটো পিছুৱাই দিয়াৰ কোনো সম্ভাৱনা নাই। গতিকে যিমান পাৰে সোনকালে আবেদন কৰক। গতিকে আপোনালোকে নিশ্চয় শুনিছেই, মই জাননীখন আৰু মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব। গতিকে আপোনালোকে গৈ তাতে ভালদৰে চাব পাৰিব। গতিকে নিশ্চয় জানিলে। এতিয়া যিমান পাৰে আপোনালোকে সোনকালে গৈ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰক। মই পুনৰবাৰ নথিপত্ৰসমূহ কি লাগিব আপোনালোকক আৰু এবাৰ জনাইছোঁ। 1 নম্বৰ হ'ল আধাৰ কাৰ্ড, 2 নম্বৰ হ'ল আধাৰ কাৰ্ডৰ লগত থকা লিংক থকা মোবাইলটো, আৰু 3 নম্বৰ হ'ল আপোনাৰ নিজৰ নামত জমাবন্দী, যিটো আপোনাৰ নিজৰ নামত থকা জমাবন্দীটো লগত আনিব লাগিব। গতিকে সোনকালে কৰদৰ কৰক। গতিকে ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো আপোনালোকৰ কাৰণে অলপো যদি কিবা উপকৃত ভিডিঅ' বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ সহায় সুবিধাৰ কাৰণে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰিব। আৰু ঠিক এনেকুৱা ধৰণৰ আৰু ইনফৰ্মেশ্যন ভিডিঅ' পাবলৈ হ'লে আপোনালোকে এই কাষত থকা ঘণ্টাডাল বজাই ৰাখিব। গতিকে আজিলৈ আহোঁ, ধন্যবাদ।